যোৱা 19 জুলাই 2022 ইং তাৰিখৰ দিনা অসম চৰকাৰৰ বিশেষভাৱে উল্লেখনীয় আঁচনি স্বনিৰ্ভৰ নাৰী শুভাৰম্ভ কৰা হৈছে। অসমৰ দূৰদৰ্শী সম্পন্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজ হাতেৰে স্বনিৰ্ভৰ নাৰীৰ পৰ্টেল মুকলি কৰি অসমৰ থলুৱা জনগোষ্ঠীৰ শিপিনীসকলৰ বাবে উৎসৰ্গা কৰি দিয়ে। স্বনিৰ্ভৰ নাৰী হৈছে অসমৰ সমগ্ৰ থলুৱা জনগোষ্ঠীৰ শিপিনীসকলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি। বস্ত্ৰশিল্পক জীয়াই ৰখাৰ লগতে শিপিনীসকলৰ অৰ্থনৈতিক স্থিতি মজবুত কৰা আৰু গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ মজবুত কৰাটোৱেই হৈছে এই আঁচনিৰ প্ৰধান লক্ষ্য। এই পৰ্টেলৰ যোগেদি শিপিনীসকলে নিজৰ নাম পঞ্জীয়ন কৰি নিজৰ উৎপাদিত বস্ত্ৰ সামগ্ৰী কোনো মধ্যভোগী নোহোৱাকৈ বিক্ৰী কৰিব পাৰিব আৰু বিক্ৰী হোৱা সামগ্ৰীৰ উচিত মূল্য ডিবিটিৰ জৰিয়তে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ ছিষ্টেমত নিজৰ বেংক একাউণ্টত জমা হ'ব। নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সমস্যাৰ যদি সন্মুখীন হয় শিপিনীসকলক মই অনুৰোধ জনাব বিচাৰোঁ যে নিজৰ জিলাত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ জিলা অধিকাৰীবিলাকৰ লগত যোগাযোগ কৰি আপোনালোকে সন্মুখীন হোৱা সমস্যাবিলাকক দূৰ কৰি ল'ব পাৰিব। আজি পৰ্যন্ত 19 জুলাইৰ পৰা অসমৰ শিপিনীসকলে স্বনিৰ্ভৰ নাৰী আঁচনিৰ পৰ্টেলত পঞ্জীয়নভুক্ত হৈছে আৰু সেইটো দিনক দিনে বৃদ্ধি হৈ আহিছে। প্ৰতিজন ইচ্ছুক শিপিনীসকলে নিজৰ নাম পঞ্জীয়নভুক্ত কৰাৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে। আপোনালোকক মই জনাব বিচাৰিছোঁ যে এই নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া অকল 3 ছেপ্টেম্বৰলৈকে চলিব। তাৰ পিছত এই বছৰৰ বাবে নাম পঞ্জীয়ন প্ৰক্ৰিয়াটো বন্ধ হৈ যাব। আহক সকলো থলুৱা জনগোষ্ঠীৰ শিপিনীসকলে নিজৰ নাম স্বনিৰ্ভৰ নাৰী পৰ্টেলত পঞ্জীয়নভুক্ত কৰি লওক। আমাৰ জাতীয় গৌৰৱৰ প্ৰতীক গামোচা, আৰণাই, ডুমেৰ, ফাজাৰ বৰকে আদি কৰি বিভিন্ন থলুৱা বস্ত্ৰক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত লৈ যোৱাৰ এই সোণালী সুযোগ গ্ৰহণ কৰক আৰু লগতে আমাৰ অসমৰ গৌৰৱোজ্জ্বল ইতিহাস থকা বস্ত্ৰশিল্পক জীয়াই ৰখাৰ বাবে আপোনালোকে আগবাঢ়ি আহক। ধন্যবাদ। সকলোলৈ নমস্কাৰ।